আপোনালোকে কেনেকুৱা পালে? খুব ভাল লাগিল এটা কাৰণেই ভাল লাগিলে আমাৰ যি মানে দুখন ৰাজ্যৰ যি সীমান্তৰ মাজৰ যিটো অনুষ্ঠান মানে সঁচাকৈ আমিতো ধৰক আমি ওচৰঘৰীয়া হিচাপে আমি দেখিম কিন্তু সমস্ত ৰাইজে আচলতে এইটো দেখিব লাগে যে কিমান এটা তালমিল আমাৰ দুখন ৰাজ্যৰ মাজত আমাৰ মাজত আছে। অৰুণাচল বৰ্ডাৰ ফেষ্টিভেল বুলি ক'লে আমি আগৰ পৰা শুনো কিন্তু মই আগতে অহা নাই এবাৰ আহি পেলাই দেখিলোঁ আৰু ভাল লাগিল সঁচাকৈ খুব ভাল লাগিল। আপোনাৰ এড্ৰেছটো ক'ব নেকি? মোৰ এড্ৰেছটো পাৰ্মানেণ্ট এড্ৰেছ হ'ল মোৰ জামুগুৰিহাট শোণিতপুৰ। আপোনাৰ নাম নাম মোৰ পাৰ্থ প্ৰিয়ম। আপুনি আগত কেতিয়াবা ক'ত গান গাই থাকে? আপুনি গান গালে? ফিল্মত নহয় মোৰ নিজৰ এলবাম হিচাপে মই কৰিছোঁ। পাৰ্থ প্ৰিয়ম মিউজিকেলত গোটেই গানবিলাক বৰ্তমান ইউটিউবত আছে গতিকে সেইমতে চাব পৰা যাব। আপোনাৰ কিমানমান এনে গান গোৱা কিমানমান চেনেল কিমানমান হ'ল? বুজা নাই? এলবাম চেলবাম কৰা আপোনাৰ কিমানমান হ'ল? মোৰ এলবাম বুলি নহয় আজিকালিতো ধৰক এলবাম হিচাপে নহয় গান হিচাপে হয় গতিকে ধৰক মোটামুটি 15-20টা জেগাত এলবাম হিচাপে কাম কৰা হৈছে মোৰ। অডিয়েঞ্চটো ধৰক য'তে ঠিকেই পোৱা যায়। আপুনি খুব ভাল লাগিলে হয় আৰু ইয়াত বিশেষ খাই বৈ খোৱা বোৱা চব সুন্দৰ খুব সুন্দৰ সকলোবিলাকেই ধুনীয়া হৈছে খুব ধুনীয়া হৈছে। হ'ব তেনেহ'লে থেংক ইউ।